নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰন্তু টিকেজি আছাম চেনেলত আপোনাক স্বাগতম জনাইছোঁ। আজি মই অন্য ভিডিঅ' এটি লৈ আপোনালোকলৈ দেখাব বিচাৰিছোঁ। আজি আহিছোঁ ডিগবৈ টিংৰাই নাজিৰাটিঙৰ পৰ্যটনস্থলী আপোনালোকক দেখাম। চাওক, মই এতিয়া আহি পাইছোঁহি টিংৰাই ডিগবৈ পৰ্যটনস্থলী। এয়া ডিগবৈ টিংৰাই ৱাটাৰফল। চব আপোনালোকে ৱাটাৰফলৰ দুখন দলংখন। ইয়াত জিৰণি চৰা ঘৰ এইটো। ইয়াত মানুহ আহি জিৰাব পাৰিব। ইয়াত এইটো জিৰণি চৰা। এতিয়া আমি পানীত নামিবগৈ। পানীত নামিবলৈ আহি আছোঁ। চব ৱাটাৰফল ঠাণ্ডা দেই। আপোনালোকে ইয়াত আহিব পৰ্যটনস্থলী একদমেই দিয়া আছে। এই পৰ্যটনস্থলী আমাৰ ঘৰৰ প্ৰতি সৌন্দৰ্য জীয়াই ৰখাৰ দায়িত্ব আৰু কৰ্তব্য আমাৰ। নাজিৰাটিং তামুলী পৰ্যটনস্থলী পৰিচালনা সমিতি নিৰ্দেশ মৰ্মে এইখন পোষ্টাৰ বেনাৰ আঁকিছে দিছে। ইয়াত পৰ্যটনৰ ক্ষেত্ৰত সকলোৱে সুন্দৰকৈ দায়বদ্ধতাৰ মাজতে সকলোৱে আহি ফূৰ্তিৰে পিকনিক খাই মেলি সকলোৱে যাব, যাতে য'ত ত'ত বস্তুবোৰ নেপেলায় একে জেগাতে পেলাব সকলোৱে। এইফালে এখন পোষ্টাৰ দিছে, কিন্তু এখন এফালে এৰি আছে। ইমান ধুনীয়া সুন্দৰ পৰিৱেশ। এইফালে এখন ৰিজাৰ্ভ।
চবে লগাই দিয়া নেকি? আমাৰ দাদাই লগাই দিছে। কিমান ভাল ল'ৰা আছা, কিমান ভাল ল'ৰা, সভ্য ল'ৰা নহয়। জানুৱাৰীত আহিবি যে ফ্ৰীকে নহয়, কমলা টেঙা খুৱাব কমিটি মানুহে তোমাক, গম পাইছা? কমিটি মানুহে হেৰি খুৱাব, কমলা টেঙা খুৱাব ফ্ৰীকে। লগাই দিছো মই। গুড বয়, গুড বয়। চাই লওক আপোনালোকে। প্লাষ্টিক জাতীয় সামগ্ৰী, কাঁচৰ বটল আদি ব্যৱহাৰ কৰি নদীত পেলাই সৌন্দৰ্য বৰ্ণিত নকৰে যেন। এয়া ইয়াত লিখিছে কাঁচৰ বটল আপোনালোকে নেপেলাব, প্লাষ্টিকৰ বটল নদীত কিছুমান মানুহে আহি গা ধুৱেহি, তাতে কাটিব, সেইবাবে সেইখন দিয়া হৈছে আপোনালোকে নেপেলাব কাঁচৰ বটল, প্লাষ্টিকৰ বটল। বলাচোন সেইখনত বহি চাওঁগে কেনেকুৱা লাগে। বহিবলৈ মজা লাগিব সেইখনত, বলা বহি চাওঁ। তেওঁ বহিবৰ কাৰণে ইয়াততো এখন চকী যোগান ধৰিছে। এয়া তামুলীবাসী ৰাইজে, নাজিৰা টিং তামুলীবাসী ৰাইজে। ইয়াত চক কাঠেৰে নিৰ্মিত এখন চকী। কিন্তু টিকাটো বিষাব যে। একো নাই, টিকা বিষালে কি হব, আৰামটো আছে ন। টিকা বিষাব ৰাইজ, টিকা বিষাব। টিকা বিষালে একো নাই, কিন্তু ৰাইজে বনাই দিছে যে কাঠৰ এখন, ইমান সুন্দৰকে বনাই দিছে কাঠৰ এখন, আৰাম কৰিবৰ কাৰণে। চক আপোনাৰ এয়াই পুৰা চৰাইবোৰ ইমান ধুনীয়াকে কান্দি আছে ন, মজা লাগিছে শুনি। আপোনালোকে সকলোৱে আহিব দেই জানুৱাৰী, কৈ দিয়ক কিবা এটা। আহিব আহিব, সকলোৱে আহিব। ইয়াত জানুৱাৰী পৰ্যটন থলীত এতিয়া ইয়াত সকলো গায়ক আহিব ইয়াত গান গাবৰ কাৰণে। ইয়াত প্ৰগ্ৰেম পাতিব 1 জানুৱাৰীৰ পৰা আপোনাৰ 10 জানুৱাৰীলৈকে। সকলোৱে আহিব চাবৰ কাৰণে। আমি আজি আহি দিলোঁ আৰু ভিডিঅ' এটা কৰোঁ বুলি, তাতে আপোনালোকক দেখাবৰ কাৰণে। জুবিন আহিব ইয়ালৈ, জুবিন গাৰ্গ আহিব। কোনদিনা আহে নাজানো, খালি 3 তাৰিখে আহিব বোলে জুবিন গাৰ্গ আহিব। আৰু সৰু নানা শিল্পীবিলাকো আহিব আৰু জুবিনৰ পিছত। কোন কোন আহে এতিয়ালৈকে গম পোৱা নাই, আপোনালোকেও আহিব চাবৰ কাৰণে জুবিনক। আগলৈ ভিডিঅ'টো চাই থাকক আৰু আপোনালোকক দেখাম ইয়াৰ সৌন্দৰ্যৰ মহিমা, আপোনালোকক দেখাম। আৰু ভাল ভাল জেগা আছে, চাব আপোনালোকে। এতিয়া ৰাইজসকল আমি গৈছোগে আৰু দেই, বহুত দেৰি হ'লগে। চিপ লৈ আহিছিলো, খাই ললো বহি কিনে। আপোনালোকক নেদেখালো বেয়া নাপাব, আপোনালোকক খাওঁ খাওঁ লাগিব বুলি নেদেখালো আৰু নেক্সট যেতিয়া আমি জানুৱাৰীত আহিম নহয়, তেতিয়া পিকনিক খাব আহিম, তেতিয়া আপোনালোকক দেখাম আৰু। পিঠিত বেগটো মোকে দি দিছে, মোবাইলটো মোকে দি দিছে, নিজে চাহাবৰ নিচিনা গৈ আছে।